নমস্কাৰ বন্ধুসকল, বহুত সংখ্যক সুলভ মূল্যৰ দোকানীসকলৰ কিছু কমপ্লেইণ্ট আহি থাকে যে সিহঁতৰ ইপছ মেচিনৰ বহুত ধৰণৰ সমস্যা দেখা দিয়ে। কাৰোবাৰ ইপছ মেচিনৰ LCD-খন বা ডিছপ্লেখনৰ প্ৰব্লেম হয় আৰু কাৰোবাৰ বেটাৰী প্ৰব্লেম হয়, চাৰ্জ নাথাকে আৰু বহুত ধৰণৰ সমস্যা হৈ থাকে। কাৰণ আমি ইপছ মেচিনটো যেনেদৰে ব্যৱহাৰ কৰিব লাগে তেনেদৰে ব্যৱহাৰ নকৰোঁ, সেইকাৰণে এইবোৰ সমস্যা হৈ থাকে। সো আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিম যে ইপছ মেচিনটো কেনেদৰে সদায় ভালে ৰাখিব পাৰি আৰু এইবোৰ সমস্যাৰ পৰা ৰেহাই পাব পাৰি। সো প্ৰথমতে ইপছ মেচিনটো ব্যৱহাৰ কৰোঁতে সাৱধান হ'ব লাগিব যাতে ধূলি বালিৰ কণ্টেক্টৰ পৰা আঁতৰত থাকে। ডিভাইচটোৰ ভিতৰত ধূলি বালি সোমোৱালে ডিভাইচৰ পাৰ্টছবিলাক নষ্ট হোৱাৰ সম্ভাৱনাটো বেছি হৈ যায়। সো ধূলিকণাৰ পৰা দূৰত ৰাখিব। নেক্সট হ'ল তৰল পদাৰ্থৰ পৰা মেচিনটো দূৰত ৰাখিব। মেচিনটোত যাতে পানী নালাগে এইবোৰৰ প্ৰতি ধ্যান দিব। কিছু সংখ্যক লোকে মেচিনটো লেতেৰা হৈ গ'লে তিতা কাপোৰেৰে মেচিনটো পৰিষ্কাৰ কৰে, কিন্তু এইটো কাম নকৰিব। আৰু যদি কিবা কাৰণত মেচিনটোত পানী লাগে তেতিয়া মেচিনটো ভালদৰে শুকাই ল'ব, নহ'লে ভিতৰৰ পাৰ্টছবোৰ বা ডিছপ্লে নষ্ট হ'ব পাৰে। আৰু ডিছপ্লেখনৰ ওপৰত বেছি চাপ বা হেঁচা প্ৰয়োগ নকৰিব, এইটোৰ প্ৰতি লক্ষ্য ৰাখিব। আৰু কিছুমান এনেকুৱা গ্ৰাহক আছে যে ফিংগাৰ স্কেন কৰাৰ সময়ত ফিংগাৰ স্কেনাৰৰ ওপৰত শৰীৰৰ সৰ্বশক্তি বল প্ৰয়োগ কৰে। সিহঁতক ভালদৰে বুজাই ক'ব যে শৰীৰৰ সৰ্বশক্তি বল ফিংগাৰ স্কেনাৰত নহয়, আপোনাৰ দৈনন্দিন কামত ব্যৱহাৰ কৰক। এতিয়া হ'ল বেটাৰী প্ৰব্লেম। বহুতৰে ইপছ মেচিনৰ বেটাৰীটোৰ সমস্যা হৈ থাকে, চাৰ্জ নাথাকে। ইয়াৰ কাৰণটো হ'ল যে ৰেচন বিতৰণ কৰাৰ দিনবোৰত আমি ঠিকেই মেচিনটো ডেইলি অন কৰোঁ, চাৰ্জ কৰোঁ, কিন্তু ৰেচন বিতৰণ হৈ যোৱাৰ পিছত আমি মেচিনটো এনেই পেলাই থৈ দিওঁ। আৰু কিছু সংখ্যক সুলভ মূল্যৰ দোকানীসকলে মেচিনটো 15-20 দিনমান এনেই থৈ দিয়ে। আৰু সেইকাৰণে ইপছ মেচিনৰ বেটাৰীৰ সমস্যা হোৱাটো স্বাভাৱিক। গতিকে বেটাৰী ভালে ৰাখিবলৈ হ'লে মেচিনটো প্ৰতিদিন 4-5 ঘণ্টামান চাৰ্জ কৰিব লাগিব। সো ৰেচন বিতৰণ হৈ যোৱাৰ পিছত মেচিনটো এনেই পেলাই নথব। যদি আপোনালোকে মেচিনটো প্ৰতিদিন চাৰ্জ কৰিবৰ সময় নাপায় তেনেহ'লে 2-3 দিনৰ মূৰত মেচিনটো এবাৰ হ'লেও অন কৰিব আৰু 4-5 ঘণ্টামান চাৰ্জ কৰিব। আৰু আমি বহুতে এনেধৰণে ভাবোঁ যে মেচিনটো ফুল চাৰ্জ কৰি অফ কৰি থৈ দিওঁ আৰু কিয় চাৰ্জ কৰিব লাগে। কথাটো তেনেকুৱা নহয়, কাৰণ বেটাৰী বস্তুটো বেলেগ ধৰণৰ। বেটাৰী বস্তুটো ব্যৱহাৰ নকৰি এনেই থৈ দিলে বেটাৰী ডাউন হৈ যায়, আৰু বেটাৰী ডাউন পৰি গ'লে বেটাৰী বেকআপ কমি যায়, তেতিয়া বেটাৰীত চাৰ্জ কম থাকে। আৰু বিশেষ জানিবলৈ হ'লে ইপছ মেচিনৰ মেনুৱেল বুকখন পঢ়িব, তেতিয়াহে আপোনালোকে মেচিনটো ভালে ৰাখিবলৈ সক্ষম হ'ব।